কেবডেক্স মিডিয়াই ৰাইজৰ বাবে আগবঢ়োৱা কপিল দাসৰ প্ৰযোজনাৰে নুৰুল হকৰ পৰিচালনাৰে জয়ধ্বজ ৰাজকোঁৱৰ, মনীষা বচ্চন আৰু জয়া বচ্চনৰ অভিনয়েৰে হিন্দী আৰু অসমীয়া ভাষাৰ সংমিশ্ৰণেৰে নিৰ্মিত চুটি ছবি এক পলৰ শিমলুগুৰিত প্ৰিমিয়াৰ প্ৰদৰ্শন। কেবডেক্স মিডিয়াত উপলব্ধ হ'ব এই চুটি ছবিখনি। फिल्म के बारे में मैं ये बोलना चाहती हूँ कि ये फिल्म का नाम एक पल है और मैं यही चाहती हूँ कि इस फिल्म से मुझे बहुत सपोर्ट किया जाए। एसएमएस फिल्मों में मुझे अभिनेत्री के रूप में स्वीकार किया जाए और थैंक यू सो मच। पब्लिक को मैं ये बोलना चाहती हूँ कि मेरे काम को पसंद करें, मुझे सपोर्ट करें। इससे भी अच्छा मैं काम आगे करूँगी और अच्छा सब कुछ अच्छा होना चाहिए। কেবডেক্স মিডিয়াৰ এইটো আমাৰ প্ৰথম হিন্দী প্ৰজেক্ট, যোনটো আমি বহুত দিনৰ পৰা ভাবি আছিলোঁ, মই আৰু পৰিচালক নুৰুল হকে, যে আমি এখন হিন্দী প্ৰজেক্ট এটা কৰোঁ। আমি অসমীয়া চিনেমাই কৰি আছিলোঁ যে হিন্দীত আমি আগবাঢ়োঁ। তো আমি দুগৰাকী নিউ কামাৰ UP পৰা অহা আমাৰ লগত জড়িত হ'ল। চ' এতিয়া আমি কামটো আৰম্ভ কৰিলোঁ আৰু এই চুটি ছবিখনে এতিয়া আমাক হিন্দী আমি প্ৰথমবাৰ কৰিছোঁ। চাওঁ কি হয় এতিয়া, আশা ৰাখিছোঁ এইটো দৰ্শকে লয়। একচুৱেলি কেবডেক্স ড্ৰামাৰ লগত মই 2-3 বছৰৰ পৰা জড়িত হৈ আছোঁ আৰু আমি বহুতকেইখনে শ্বৰ্ট মুভি কৰিবলৈ সক্ষম হৈছোঁ। মনালিছা, শব্দ, সেই দুখন আমাৰ ভালদৰে সকলোৱে আঁকোৱালি লৈছে দৰ্শকে। আমি ভাবিছোঁ আমি এক পাল এইখনো আঁকোৱালি ল'ব দৰ্শকে। আৰু মনালিছা, শব্দ সেইকেইখন আপোনাৰ 1 লাখতকৈ বেছি হৈছে দৰ্শকে চাইছে, আঁকোৱালি লৈছে। তো এইখনো যাতে আঁকোৱালি লয় তাকে আশা কৰিছোঁ। আৰু যিহেতু আমাৰ লগত এতিয়া বৰ্তমান জড়িত হৈ আছে কপিল দাস, তেওঁ প্ৰডিউচাৰ হয়, আৰু নুৰুল হক তেওঁ ডাইৰেক্টৰ হয়। তেওঁলোকৰ সক্ষমতে আমাৰ শ্বৰ্ট মুভিখন আমি উলিয়াবলৈ সক্ষম হৈছোঁ। আৰু যিহেতু আমাৰ লগত এতিয়া আছে বাহিৰৰ পৰা আহিছে দুগৰাকী হিন্দীভাষী, তেওঁলোকে যেতিয়া আমাৰ অসমীয়াৰ লগত অসমত আহি পিনি কাম কৰিবলৈ আগ্ৰহ হৈছে, তো আমিও সেইকাৰণে ভাল পাইছোঁ। আগলৈও যাতে আৰু ভাল কাম কৰি যাব পাৰোঁ তাৰে কামনা কৰিছোঁ। চিনেমাখন আপোনাৰ ইউটিউব চেনেল কেবডেক্স ড্ৰামাত আপোনালোকে পাব অহা দেওবাৰে। নিউজ ডেস্ক ৰিপৰ্ট SK নিউজ প্লাছ।